হেল্ল' গাইছ, আপোনালোকে দেখিবলৈ পাইছে নিউ ইয়েৰ খানা হৈ আছে আৰু এই বছৰটো আজি ঢুকাব, সেইকাৰণে বহুত বেয়া লাগি আছে। সেইকাৰণে লিজাও মই মানে বহি পেলাই এই খানা এটাকে খাওঁ বুলি ভাবিছোঁ। বেজেৰাটো এতিয়া মৰিব, তাৰ 2022 ভোজটো মানে আজি পাতি দিম বুলি ভাবিছোঁ। আপোনালোকে দেখা পাব। এতিয়া ৰাতিটোৱে ভিডিঅ' আমি আৰম্ভ কৰিছোঁ, দিনত আৰম্ভ নকৰিলোঁ। আপোনালোকে চাই থকালৈ কাৰণ আমি খানা খোৱা প্লেন নাছিলে, কিন্তু সি ঘপকে আহি গ'ল, আমাৰ ঘপকে প্লেন হৈ গ'ল। মানে ঘপককৈ আহি গ'লোগৈ, তাৰপিছত ঘপককৈ মাংস চাংস আনিলোঁ, দে খানা এটা খাই দিওঁ আৰু। বেচেৰা ইমান দিনে আমাৰ লগত থাকিলে, ইমানখিনি সুখ দুখৰ মাজত, এতিয়া সি ঘপককৈ আমাক এৰি থৈ গুচি গ'ল। আজি যাবগৈ, বহুত বেছি আমাৰ বেয়া লাগি আছে। তোক কিবা এটা কৈ দে। কি ক'ম আৰু মই, মোৰ বহুত দুখ লাগিছে। নাকান্দিবি। মানে এতিয়া মই মানে কি ক'ম, পিয়াজ কাটি কাটি চকু পানী ওলাব। উলিয়াইছোঁ বুলি কয়। নাই, ওলোৱা নাই, ওলাবহে। আপোনালোকে দেখিব পাব আজি মাংস চাংস কেনেকৈ বনাইছোঁ, কি কৰিছোঁ। তই বনোৱা নাই দে, মইহে বনাম। এই আজি মাংস বনাব, এই হাতৰ মাংস খাম। আপোনালোকে টেষ্টটো মানে ডিছপ্লে ভিতৰৰ পৰাই ল'ব। আজিতো চবৰে ঘৰে মাংস চলিবই এতিয়া, হয়নে নহয়? আমাৰ কিন্তু মাংস সোৱাদ বেলেগ দেই। আমাৰ মাংস সোৱাদটো অলপ মানে বেলেগ হয়। আৰু এইফালে দেখিছে কি ধুনীয়াকৈ ইয়াত কি কোৱা আছে, কি আছে? পানী আছে, পানী গৰমাইছে। ইয়াত পানী গৰম কৰি আছোঁ, তাৰমানে এতিয়া গা ধুবলৈ যাব। মাংসত দিব পানী নালাগিব নেকি কিবা? তাই মাংসত দিবলৈ পানী লাগিব বোলে, সেইবাবে পানী গৰমাইছোঁ। পানী গৰমাইছে। আৰু জুইত বনোৱা টেষ্টটো যিহেতু মানে বহুত ভাল লাগে আৰু জুইত বনালে খাই। আমি এনেও জুইতে বনাওঁ প্ৰায়ভাগ, ঠাণ্ডা দিন যেতিয়া শিকি বনোৱা মজাই বেলেগ। দেখিছে, তাই বেছি নহয় ক্লাছ 6ত পঢ়িছে, তেও মাংস বনাবলৈ জানে। সেইটোৱে আমাৰ বাবে এতিয়া গৌৰৱ বুলি ক'ব লাগিব। গৌৰৱ নহয়, গৌৰৱ। আৰু যোনবিলাক ছোৱালীয়ে মাংস চাংস বনাব নাজানে, এই ঘৰ এড্ৰেছটো লাগে যদি দি দিম, এইপৰা লৈ যাবহি আহি পেলাই। মই নাজানো কি। আপোনালোকে দেখা পাইছে এইফালে কেৰাহী বহাইছোঁ আৰু মাংস বনাম এতিয়া। আৰু আমি এতিয়া আপোনালোকক, এইটো আমাৰ এই লাষ্ট ভিডিঅ' হ'ব আৰু 2022 আমাৰ লাষ্ট ভিডিঅ'। ডিচেম্বৰত ভিডিঅ'টো ভাইৰেল নামাৰে সেইটো আমাৰ কথা নহয়, কিন্তু ৰচোন ভিডিঅ'টো ভাইৰেল নামাৰে আমাৰ সেইটো কথা নহয়, কিন্তু মায়ে নামাৰে কথা নহয়। আমাৰ এইটো স্মৃতি হিচাপে ৰখি যাব। যেতিয়ালৈকে ইউটিউব থাকিব, যদি চেনেল ডিলিট নহয়, তেতিয়াহ'লে এইটো আমাৰ ভিডিঅ'টো থাকি যাব। এটা সময়ত বোৱা হৈ গ'লেও আমি ভিডিঅ'টো চাব পাৰিম যে 2022 বৰ্ষটোত আমি কেনেকৈ পাৰ কৰিছিলোঁ। ইয়াক মায়ে সোনকালে যাব দিছে। ৰাস্তাত যদি মদাহীয়ে পায়, কুকুৰে পাৰি গৈছে কি বোলে, কুকুৰকেইটা বোলে নাহে, লোকৰ ঘৰত খাব পাব যে। কুকুৰ চুকুৰ আজি নাহে। আজিতো আমাৰ ঘৰ মানে এনেকুৱা হৈছে, ঘৰৰ পদূলিটো এইপিনে আলু বহালে, ঘৰৰ পদূলিটো গোটেইটো মানুহৰ ঘৰৰ আগফালে মানে হেৰি তিৰপাল দি চবৰে ঘৰে ঘৰে খানা। আৰু এফালে এইপিনে লিজাই আলু বহাই দিলে বৰ্তমান। মাংসনো কি দেখাম আৰু, বনাই থকা চবেই জানে মাংস কেনেকৈ বনায়। মাংসখিনিকনো কি বাৰে বাৰে দেখুৱাই থাকিম। মাংস ভাত আৰু এনেকৈ কৰি পেলাই চলাইছোঁ আৰু। ঘৰত একো নাই, ঘৰত নিৰামিষ। সেইটো কাৰণে আমাৰ ঘৰলৈকে আহিলে। আমাৰো নিৰামিষে আছিলে, কিন্তু আহি গ'ল কাৰণে আমাৰ আমিষ হৈ গ'ল। এতিয়া মানে এই মাংসটো যে খাইছোঁ বছৰটো, পইচাটো বাৰু মোৰ পৰাই দিছোঁ। আমি দুটা মিলাই দিছোঁ। এই দেউতাকে দিছে, কিনিব কৈছোঁ। আমি আনাটো পইচা দিয়াৰ লগত কথা নাই, আনাটোৱে মাংসখিনি আনিছে। আমি দুটাই মিলাই পিটি আনিছোঁ দেই ৰাইজ, মিছা কথা কৈছোঁ, হয়নে নহয়? হয়। আপোনালোকে দেখিবলৈ পাইছে। এতিয়া মই বস্তু এটা দেখুৱাই চাব দেই। এইপিনে চাওক, নতুন বছৰ আহি আছে বুলি, পুৰণা বছৰ গ'ল বুলি এজনীয়ে লাইভ কৰি আছে। ভাৰ্গৱ শৰ্মা, BCA ব্লগাৰ ভাৰ্গৱ শৰ্মা বুলি মাৰিব, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। এইপিনে ব্লগত উঠি আছে, কোনে কোনে চাই আছে এইবিলাক নেদেখুৱাওঁ। আৰু এফালে মাংস বনাই আছে লিজে, পিঁয়াজ নহৰু দিছে। থাকিব পৰা নাই, নতুন অৱস্থা নাইকিয়া হৈ গৈছে, কিন্তু ভিডিঅ' বনাব লাগিব বুলি আছোঁ আৰু এইপিনে তাক একদম মই সঁচা কৈছোঁ, আপুনি যদি এই ইনষ্টাগ্ৰামটো চাই ন, এই ৰিয়েল ফটোখনো বেলেগ আৰু
ফিল্টাৰ লগাই লগাই সংসাৰ অকণ লোৱা মন বলিয়া এতিয়া ওখ হ'ল বোলা কমপ্লেইন খাই খাই বা ইমান ল'ৰাই জইন কৰিছে নে আৰু আপোনালোকে চাই আছে মানে তাই বিজি আৰু লাইভ কৰি আছে লাইভত একদম পুৰা বিজি হৈ আছে লাইভত একদম ল'ৰাবিলাকে বেছি দি আছে কি খালাই কি বনাইছা তাই মাংস বনাইছো হালধি দিছো দেখিবলৈ পাইছে আপোনালোকৰ এইফালে হাঁহৰ মাংস বনি আছে ধুনীয়াকে এইফালে হাঁহৰ মাংস আৰু এফালে মানে লিজা লাইফত লাগি আছে মিনিমাম 2 ঘণ্টা সময় হ'ল মোৰ পৰা হটস্পট লৈ পেলাই তাই লাইভত লাগি আছে বৰ্তমান আৰু মই ইমান হেল্ল' গাইজ তো আপোনালোকে ফাইনেল দেখুৱাব পেলাই মোক অৱস্থা নাইকিয়া হৈ মাংস খাই উঠিছোঁ জাষ্ট টেষ্ট কৰিলোঁ আৰু এতিয়া তাই বা মাংসখিনি চাই লওক কালাৰটো হাঁহৰ মাংস কোমোৰাটো থকাটো মজা লাগিল হয় ন আৰু কোমোৰা থকাটো মজা লাগিল হয় খাই পেলাই আৰু ভিডিঅ'টো এইখিনিতে আমি কৈ দিব বিচাৰিছোঁ আপোনালোকক সেই ভিডিঅ'টো ইমান শ্বৰ্ট কৰি থ'লে সি মানে গাৰ্লফ্ৰেণ্ডলৈ ফোন মাৰিলে গাৰ্লফ্ৰেণ্ডৰ লগত এনেকুৱা আছে আমি আজি গোটেইখিনি মানে আমাৰ যিমান আমাৰ পৰিয়ালৰ আছে আমি গোটেইখিনি মিলি ভিডিঅ' কল কৰিছিলোঁ আৰু সেইটোৱে আৰু তাই আৰু মানে লাইভো আহিছিলোঁ সেইটোৱে আৰু মানে নিজৰ মানে ঘৰৰ মানুহখিনি পালে মানে বেলেগৰ লগত কথা পাতিব মন নাযায় আজি মানে বহুত দিন হ'ল আমি কিছুমান আছো আমি মানে বহুত দিন লগ পোৱা নাই বহুত দিন মানে বছৰ বুলি বহুত বছৰ আমি লগ পোৱা নাই আমাৰ পৰিয়ালৰ কিছুমান আমাৰ সমনীয়া যিখিনি আছে আমাৰ পৰিয়ালৰ মাজতে আপোনালোক সকলোকে মোৰ ভিউৱাৰ্ছ কল যোনে আপোনালোকে চাই আছে আমাৰ দুইটাৰ ফালৰ পৰা হেপী নিউ ইয়েৰ নতুন বছৰৰ শুভেচ্ছা থাকিল বহুত শুভেচ্ছা থাকিল আৰু নতুন বছৰটো যেন আপোনালোকৰ ভালে যায় কুশলে যায় আপোনালোকৰ যাতে যি কাম আধৰুৱা হৈছিল চব সম্পূৰ্ণ হয় তাৰে আশা কৰিছোঁ